মানুহজন মৃত দেহ এটাৰ ওপৰত এতিয়ানো কমেণ্ট কৰিবলৈ সিহঁতৰ বেয়া লগা নাই। কাহি পাতিব লাগিব বুলি ক'লে মানুহজনে লাজ পাই বোলে মানে আকাশ দা দেউতাকে মানে কিবা কিবি দেহে লিখি থাকে ৰঙা আশা কৰাবিলাক চাগে ভালে আছে। আজি মানে আমি আকাশ দা ওচৰলৈ আহিছোঁ। আকাশ দা এতিয়া গম পালে মানে আকাশ দা দেউতাক মানে ঢুকালে, সেইকাৰণে দুখৰ সময়ত আমি আহিছোঁ আৰু একদিন আমি লাগি আছোঁ আকাশ দাৰ লগত যিমান পাৰোঁ। আৰু এইফালে আমি আকাশ দাৰ ঘৰত আহি পালোহি মই ইয়াতে আছোঁ আৰু এইফালে আপোনালোকৰ বস্তু এটা দেখাম চাব দেই। এইফালে মানে আকাশ দা দেউতাকে মানে কিবা কিবি দেহে লিখি থাকে ৰঙা মাটি নাম নিজৰ ঢেৰ যি লিখি থাকে। মানে পঢ়া শুনা আছিল, মানুহজন ভাল আছিলে আৰু মই ইয়ালৈ যেতিয়াই আহোঁ তেতিয়াই মোৰ লগত মানে নিজৰ নাতি নিচিনাকৈ মানে মৰম কৰে আৰু নিজৰ মানে ঘৰৰ মানুহ নিচিনা কৰে। কিনো ক'ম আৰু সেইটো বিষয়ে ক'বলগীয়া কথাই নাইকিয়া হৈ আছে। মানুহজন মৃত দেহ এটাৰ ওপৰত এতিয়ানো কমেণ্ট কৰিবলৈ সিহঁতৰ বেয়া লগা নাই। ধৰি থৈছোঁ আমাৰ যেনেবাকৈ ভুল আছিলে, যেনিবা সিহঁতি ধৰি লৈছে যে আমাৰ গাত ভুল আছিলে, তেন্তে হ'লে মোলৈ ৰখিব নালাগিছিলে। সিহঁতি বেয়া তুমি পানী সিহঁতিয়ে লাষ্টত গৈ পানি মানুহজনৰ চিতাত উঠাব লাগিছিলে, কিন্তু সেইটোও নকৰিলে। কিন্তু এতিয়া কমেণ্ট বক্সত আহি পানি যিটি গাই থকাটো ভাল হোৱা নাই। আৰু সেইখিনি কথা যিমানখিনি কথা আছে সকলোখিনি মই ৰাজহুৱাভাৱে ভিডিঅ' আপলোড কৰিম আৰু সেই ভিডিঅ' চাবলৈ পাব আপোনালোকে সোনকালে। কথাটো এনেকুৱা হৈ গৈছে মানে মই গোটেইখিনি কথা খুলি খালি কোৱা নাই কাৰণে সিহঁতি এটা ভাবিছে কি গোটেইখিনি কথা কিয় খুলি কোৱা নাই। আজি চাওক মই ভিডিঅ' এটা বনাই গৈ পিনি আপলোড কৰিব পৰা অৱস্থাত নাইকিয়া, আৰু সেয়েহে কোৱা নাই। আৰু আহিবলগীয়া সময়ত মই গোটেইখিনি কথা খুলি খালি ক'ম আৰু কি হৈছে কি নাই হোৱা। কিন্তু মোৰ মতে এটাই আগতে কি আছিল সেইটো পাহৰি পানি মানুহজন যেতিয়া মৃতদেহ এটা আহি পানি ঘৰৰ মুখৰ আগত পাইছেহি, যেতিয়া মই বিচাৰি গৈছোঁ সিহঁতক যে তহঁতি এতিয়ানো নাহ নেকি বুলি, সেই সময়ত আহিব লাগিছিলে। দেউতাই বহুত আপোন বুলি ভাবিছিলে, কিন্তু আপোন নহয়, কাৰণ মৃতদেহটো চাবলৈকে নাহিলে। আৰু এটা কথা, দেউতাই যাক নিজৰ বুলি ভাবিছিলে আৰু সৰুৰ পৰা ডাঙৰ দীঘল হৈছিলে, সেইকেইটা মানুহে নাহিলে আৰু বেলেগকনো কি ক'ম, ক'ব লগা একো নাই। আৰু ৰাইজৰ কথাটো কি ক'ম, ৰাইজে আমাৰ হেৰিটাটো হয়, ৰাইজৰ কাম কৰিছে, কিন্তু দেউতাৰ আপোন মানুহখিনি যিখিনি ভাবিছিলে সেইখিনি আহিব লাগিছিলে। সেইটো আৰু বেলেগ ক'ব লগা একো নাই। মই যে কৈছিলোঁ মোৰ ভিডিঅ'টোত কোনোবাই বেয়া বেয়া কমেণ্ট কৰি লিখিছে আকাশ দাৰ বিষয়ে আৰু ঘৰৰ বিষয়ে, এয়া চব এইবিলাক লিখিছে। এইবিলাক দিছে নহয়, ইমান বেয়া বেয়াকৈ লিখিছে মানুহজনে। মই এইটো ভালকৈ স্ক্ৰীনশ্বট মাৰি মই লগাই দিম বাৰু ভিডিঅ'টোত, মই আপোনালোকে ভালকৈ পঢ়ি শুনি চাব। তাৰপিছত এনেকুৱা কৰিব নালাগে মানুহক, সিহঁতি মানুহজন ঢুকোৱাৰ পিছতো এনেকুৱা কৰি আছে। মোৰ কথাটো শুনি ভাল লগা নাই নিজৰে, হয় নাই বাৰু? এনেকুৱা কৰিব নালাগে। আৰু এইফালে দেখিবলৈ হৈছে এইকেইটা স্ক্ৰীনশ্বটকেইটা। আৰু ককাই মানে বহুতখিনি কথা লিখি থৈ গৈছিলে, সেইখিনি পুলিচে মানে লৈ গৈছে নিজৰ হাতত। আৰু সেইখিনি মানুহজনৰ লগত যোনে যোনে যি বেয়া বেয়া কামবোৰ কৰে, মানুহজনক দেখিলে থুই পেলাই দিয়ে, সেইবিলাক কাম চব লিখি থৈ গৈছে। পুলিচে এতিয়া মানে দেখিলে পাই পেলাই লৈ গৈছে। আৰু বাকী কি হয় আকাশ দাক সুধিব লাগিব, মই ইমান এটা গম নাপাওঁ। এইফালে নবৌও কাম কৰি আছে ঘৰত। বোলে বৌয়ে কি কৰিছে? চাউল বাচি আছে বৌয়ে। আৰু এইফালে আমাৰ ভন্টি, চাওঁ এইফালে চাওঁ, লাজ কৰে, চাওঁ তাই লাজ কৰে ন, লাজ কৰা ন, এই লাজ কৰে। এইফালে ভন্টিয়ে খেলি আছে ধুনীয়াকে, খেলি আছো বুলি কৈ দিয়া, হাই বুলি কৈ দিয়া, হাই বুলি কৈ দিয়া। আৰু এইফালে ইয়াত যিমান দেখিছে চব আকাশ দাতে আলু খেতি কৰি আছে, আলু এয়া দেখিছে। আকাশ দাই ইউটিউবৰ লগতে আলু খেতিও কৰে। আৰু এইফালে দেখিবলৈ পাইছে ধুনীয়াকৈ একদম ৰুই থোৱা আছে আলুবিলাক। কি বুলি ক'ব এতিয়া, আৰু মানুহজন ঢুকুৱা 7 দিন হ'ল, 7 দিনে এতিয়া আজিলৈকে কোনো এটা মানুহ দেখা নাই মই ইয়াত। আৰু অকল আমি তিনিটাই আহোঁ, আমাৰ লগৰখিনি আহে, অকল আমিখিনিয়ে আহি থাকোঁ, আমি সহায় কৰি থাকোঁহি, যাতে এনেকুৱা কাৰো লগত নহয় তেনেকুৱাই ভাবিছোঁ ন। সেইটোৱে হয়, এনেকুৱা কাৰো লগত নহ'লেই হয়, কাৰো লগত নহ'লেই হয়। আৰু মানুহজনে যিটো মানে হেৰি হৈছিল, ঘটনাটো হৈছিলে দোকানখনতে হৈছিলে।
এই মানে এইটো ষ্টুডিঅ' বুলি কয় আমাৰ আকাশ দা। ইয়াৰ ভিতৰতে মিনি ব্লগবিলাক বনাইছিলে। মিনি ব্লগখিনি বনাই ইয়াত মানে বহুত ভিউজ পালে, মিলিয়নৰ ওপৰত ভিউজ পাইছিলে ন। ভাল লাগে মানে এইবিলাক ভিডিঅ' চাই। আৰু এতিয়া এই দোকানখনতে ঘটনাটো হ'ল, কেতিয়াবা দোকানখন ভাঙি দিব নেকি, দোকানখন ভাঙি পেলাব মানে, নাপায় মানে এনেকৈ থ'বলৈ, ভাঙি পেলাব কাৰণে। এইফালে আমাৰ লগত বৌ আছে, বৌয়ে ঘটনাটোৰ বিষয়ে অকণমান ক'ব। আৰু মানে এইটো বিষয়ে বৌয়ে কি ক'ব এতিয়া? মানুহজনৰ মানে এনেকুৱা, মানুহজন কেনিবা ওলাই যাব নোৱাৰে, মানুহজনে চবেই থুই পেলাই দিয়ে। মানুহজনক মানে ঢেৰ মানুহে মানে অপমান কৰিলে, ওচৰ চুবুৰীয়া মানুহে ককাই ভাই, তহঁতি আমাৰ ওচৰত কাঁহি পাতিব লাগিব বুলি ক'লে। মানুহজনে লাজ পাই মানুহজনে আৰু কি কৰিব, বহুত অপমান পায় মানুহজনে তেনেকুৱা কৰি। এতিয়া মই বেছি ভিডিঅ' কৰি নাথাকোঁ, মানে বেছি ভিডিঅ' কৰি থাকিলে বেয়া হ'ব মানে কথাটো, আৰু বৌ মানে দুখ লাগিব বহুত। সেইকাৰণে ময়ো ভিডিঅ' কৰা নাই, মোৰো বহুত দুখ লাগিছে, কান্দিছে যিহেতু মানুহজনীয়ে। হ'ব, মই কালি বনোৱা ভিডিঅ'টোত কমেণ্ট এটা দিছে ছোৱালী এজনী আমাৰ, হেৰি কমেণ্টটোৰ বিষয়ে আপুনি কি ক'ব? কমেণ্টৰ বিষয়ে এতিয়া কিনো, কমেণ্টটো দিবই ন, সিহঁতি যেতিয়া লাজ পাইছে কমেণ্টটো দিবই লাগিব ন, সেইকাৰণে কমেণ্টটো দিছে। কমেণ্টটো দিও লাভ নাই বাৰু, এনেও যিটো হয় সেইটো হয় বাৰু। এটা কথা নক'লোঁ মানে কমেণ্টত মানে কিমান কথা আছিলে, ইয়াৰ ভিডিঅ'ত মই নকওঁ আৰু, সেইটো কি ক'লে মানে বেয়া হ'ব। সেইটো মোৰ ভিডিঅ'টো দিছোঁ বাৰু, মানে সেই কথাখিনি উল্লেখ কৰা আছে, মানে এতিয়া দিব নোৱাৰোঁ, ইয়াৰ ভিতৰত ক'ব নোৱাৰোঁ। কিন্তু তাই সেইটো শুদ্ধ কথাই ক'লে তাইৰ ফালৰ পৰা, কিন্তু কিছুমান শব্দ ভুলো কৈছে, কিন্তু সেইটো আমি মানি নলওঁ বাৰু। কমেণ্ট দিয়াটো দিবই, চবেই দিব। কমেণ্ট দিয়া বহুতেও দিছে, দুখ লগা কমেণ্ট দিছে, কিমান ভাল লগা কমেণ্ট দিছে। তাই এতিয়া দিব পাৰিছে যে দিছে ন, আৰু তাতকৈ নকওঁ পাতি দে। গাঁৱত ডিম্পু দা আছে, খোলা আহিছে। তোমালোকৰ নিচিনা মানুহবিলাক আহিছে, ভাল লাগিছে। মানে আমাৰ ইয়াত আকাশ দাহঁতৰ মানে ওচৰলৈ অহা বহুত মানুহ কম, নাহেই মানে। আমি এতিয়া কেইটামান লগৰহে আহোঁ, খুব ইয়ে মই আহোঁ, মোৰ লগৰ সিহঁতিকেইটাই আহোঁ, আৰু ইমান মানুহ চানুহ নাহে। আজিকালিৰ দিনত এনেকুৱা মানুহবিলাক খুব বেছি দেখা হৈছে, হয় নহয়? হয় হয়, না মানে মোক খবৰটো পাই বহুত বেছি বেয়া লাগিলে। এইকেইদিন আহিম আহিব পৰা নাছিলোঁ, আজি আহিলোঁ। মানে খবৰটো শুনি বেয়া লাগিছে, মানে ওচৰৰ মানুহখিনিয়ে তেনেকুৱা ক'লে বেয়া লাগে, কাৰণ বিপদে সময় ওচৰত থকা মানুহখিনিয়ে কামত আহে ন। যদি দূৰৰ পৰা বাৰু লগৰ ধেৰ আহিব, কিন্তু ওচৰৰ মানুহখিনিৰ লগত থাকিলে মানে বেছি ভাল লাগে। তো আহি পেলাই ইয়াত কথাখিনি পাতিলোঁ কি হ'ল, বাকী গম পাবা তোমালোকে।